হেল্ল' গাইজ, কি খবৰ? আজি মানে ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। মানে পথাৰলৈ ওলাই আহিছোঁ না আজি বহুত দিনৰ মূৰত আকৌ। ভিডিঅ'টো চাই থাকক। এখন আমাৰ গাঁৱৰ বাহিৰত পথাৰ, এখন ভেমাবৈ পথাৰ বুলি কয়। এইটো এটা শিৱ মন্দিৰ আছে এইখিনিত। এইটো হ'ল শিৱ মন্দিৰ, আমাৰ পথাৰৰ, আমাৰ গাঁৱৰে শিৱ মন্দিৰ। আৰু শিৱ মন্দিৰ লগত এইটো মানে ফিচাৰী আছে লগতে। আৰু বানপানী যেতিয়া হৈছিলে ৰাস্তা ছিগোতে বহুত 2004 চনৰ কথা এইটো। তেতিয়াৰ পৰা এইটো পুখুৰী হৈ গ'ল। আৰু এইটো চাইডে আছে এখন পথাৰ, হাঁহ চৰা পথাৰ বুলি কয়। ই আহঁডাল দেখিছে নহয়, সেইটো চাইডে। আৰু এইখিনি মানে গৃহস্থ খেতি বাতি লগাই। ধান চাওকচোন কি লগাইছে, সেউজীয়া হৈ আছে গোটেইখিনি। এনেকৈ দেখিলে কেতিয়াবা মনটো ভাল লাগে, এনেকৈ সেউজীয়া হৈ থাকে গোটেই পথাৰখন। কিন্তু এইটো চাইডে নাই, ই অকণ কৰিছে খেতি ক'ৰবাত এইপিনে অকণ কিন্তু একেলগে কৰিছে যে দেখি ভাল লাগিছে। আৰু এইটো আমাৰ পথাৰৰ মাজত আছে। এইটো এটা নামঘৰ বনিব আপোনাৰ। এই শংকৰদেৱ মানে যোনবোৰ আমাৰ ধৰ্মলৈ শংকৰদেৱৰ সংঘ কিবা, মই বুজি নাপাওঁ সেইটো কথা ইমান। শ্ৰীমন্ত শংকৰদেৱৰ আপোনাৰ এই নামঘৰ হ'ব। নামঘৰটো মানে এইখিনি মাটি নামঘৰটো ষ্টাৰ্ট কৰিছে হ'বলা। মই ইমান গম পোৱা নাছিলোঁ। আৰু এদিন আহিছিলোঁ, তেতিয়াহে গম পাইছোঁ যে এইটো শ্ৰী শংকৰদেৱৰ সংঘ মন্দিৰ বুলি। বাহিৰতে খেতি লগাই থৈছে, ভাল কৰিব পিছত ডাঙৰকৈ বনালে ভাল লাগিব। বৰ্তমান এতিয়া আপোনালোকে গম পোৱা নাই হ'বলা মই পথাৰত কিয় আহিছোঁ। অহা কাৰণটো হ'ল, আজি মানে ঘৰত ক'লে ঔটেঙা আনিব দিলে। ঔটেঙা আমাৰ গাঁৱত ক'ত আছে মানে মই বিচাৰি পোৱা নাই। সেইকাৰণে মানে এজোপা লুকাগুচি, আমাৰ গাঁৱতকৈ বাহিৰত আৰু বেলেগ এখন গাঁৱত লুকাগুচি বুলি কয়, তাত ঔটেঙা গছডাল দেখিছিলোঁ। সেইকাৰণে মই তালৈ যাওঁ, যাই চাওঁ যদি পাওঁ লৈ আনিম। ফাইনেলি এতিয়া ঔটেঙা গছডাল আহি পালোহি। এই নামঘৰটোৰ লগতে আছে এইডাল। এতিয়া ঔটেঙা বাৰু আছে নাই, গছত লাগি আছে, পাৰিবতো নোৱাৰোঁ, খৰি থাকে নিব লাগিব। ঔটেঙা কেইটামান সৰি আছে দেখিছোঁ, যাওঁ আগুৱাই। ভালেই, এইটো পকি আছে, সুন্দৰ ঔটেঙা। আৰু আছে নেকি বিচাৰোঁ। এইটো বাৰু বেয়া, আৰু এইটো কোমলীয়া হয়। এতিয়া টেঙা পালোঁ ভালে কেইটামান, 10টামান পালোঁ, দেখুৱাই দিছোঁ আপোনালোকক। কেইটা আছে আপোনাৰ 5টা পাছত 10টা হ'ব, 10টাই হৈ যাব। আৰু সৰহকৈ লৈছোঁ মানে ওচৰৰ কাৰোবাৰ ঘৰত ভগাই দিম আৰু কি কৈছোঁ, পাইছোঁ যেতিয়া একেবাৰে লৈ গৈছোঁ সৰহকৈ, অলপ ভগাই দিওঁ, বেলেগেও এসাঁজ চাওক ভালদৰে। আৰু এতিয়া এইকেইটা নিবলৈ ঠুঙা এটা লাগিব। ঠুঙা এটা এতিয়া পাওঁ ক'ত বিচাৰি লওঁ, বিচাৰি ঠুঙাটো ভৰাই ঘৰলৈ যাওঁ। এতিয়া ঔটেঙাখিনি চাইকেলত লৈ আহিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। এতিয়া ব্লক ৰাস্তাটো পাইছোঁহি। এটা সন্দেহ লাগি আছে, ছিগিব নেকি ঠুঙাটো, মানে চুঙাটো ভাল নহয়, চাই লওঁ কি হয়। এতিয়া ঘৰ পালোঁহি মই পাই, এতিয়া চাই থাকোঁতে গোটেই ঠুঙাটো ছিগি গ'ল, ছিগি যায় একদম টেঙা সোপা ছিটিকি গ'ল। আৰু গোটাই কৰি লৈ আহিছোঁ, এয়া দেখিছে ছিগি গ'ল গোটেই। ওজন বহুত হয়তো ঔটেঙা, সেয়া ছিগি গ'ল। এতিয়া চুবোৱা মানুহ সৰহকৈ আনিলোঁ যেতিয়া, চুবোৱা মানুহে ভগাই দিওঁ এটা সিহঁতৰ হওক এসাঁজ। আৰু এই 4টা টেঙা লৈ আহিছোঁ ভগাই দিবলৈ, 7টা আহিছিলে। এটা ঘৰত থ'ম, আৰু এটা সৰুত দি দিম, আৰু এটা কাৰোবাক বিচাৰিলে দি দিম।
তোৰ কাৰণে এটা ঔটেঙা স্পেচিয়েল কেনেকুৱা লাগে কিহৰি খাবি কচোন ঔটেঙাটো কিহৰি খাবি কিহৰি খাবি ময়ো পাব লাগিব মানে মাছ আৰু এতিয়া টেঙাকেইটা মানে ভগাই দি আহিলোঁ আহি পাই এতিয়া ঘৰত চাহকাপ বনাব আছিলোঁ এটা চাহকাপ খাওঁ আৰু ভিডিঅ'টো ইমানে আজি লম্বা নকৰোঁ বেছি ভিডিঅ'টো ভাল পালে কমেণ্ট এটা কৰি দিব